গাইজ আপোনালোকে ভাবিছেতো মই কিয় দৌৰি আহিছোঁ আৰু মোক কিয় ভাগৰ লাগিছে বলক অকণ আগত আপোনালোকক ক'ম প্ৰথমতে জিজে ষ্টৰিজ টেবুল ওৱানৰ সকলো দৰ্শককে ইংৰাজী নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ অশেষ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এতিয়া মূল কথালৈ আহোঁ মই এনেকৈ দৌৰি অহা কি কাৰণ আছিল আজিৰ বিহু আৰু আগৰ দিনৰ বিহুৰ লগত বহুত পাৰ্থক্য আছে আজিৰ দিনত সেই ৰসটো নাই যিটো আমাৰ ককা দেউতা আইতাহঁতৰ দিনত আছিলে আজিৰ বিহু পশ্চিমীয়া সংস্কৃতিয়ে গাত ধৰি সেই উদ্দেশ্যৰে এখন চুটি ছবি আপোনালোকৰ আগলৈ আগবঢ়াই আনিছোঁ যিদৰে এজোপা ফুলগছৰ পৰা ফুল সৰি পৰে আৰু সেই ফুলপাহ পুনৰ গছডাললৈ উভতি যায়নে হয়তো নাযায় ঠিক সেইদৰে আমি হেৰাই যোৱা সংস্কৃতি জানো বিচাৰি পাওঁ সেই উদ্দেশ্যৰে এখন চুটি ছবি য'ত ময়ো থাকিম আৰু মোৰ দাদা বাহঁতৰ লগত থাকিব যদি ছবিখন চাই ভাল পায় এটা কমেণ্ট কৰিব আৰু এটা লাইক কৰিব আৰু যদি চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তে ব'লক আমি ছবিখন আৰম্ভ কৰোঁ ঐ বিনোদ হেঁপাহৰ ভোগালী বিহুলৈ মাত্ৰ আৰু কেইটামান দিনহে বাকী আছে কিবা যা যোগাৰ নকৰ নেকি কি কৰিবি আগৰ ককা দেউতাহঁতৰ নিচিনা বিহু হোৱা দিন আজিকালি ভালেই লাগে নহয় আৰু অকলেনো কি বিহু পাতিবি আমিনো কেনেকৈ বিহু পাতিম ক আমি দুটা মানুহ এবাৰ তেতিয়াহ'লে গাত জুই জ্বলিলে আৰু নালাগে নাচিবলৈ এতিয়া ভাল লাগিছে নাচিবলৈনো কিয় মানা কৰিব লাগে নাচিবহে লাগিছিলে এই ৰাস্তাৰ মাজত নাচি থাকে নেকি মানুহ কিনো হয় নাছিলে এইবোৰ নালাগে নাচিব কি নাচিব মানা কৰিলে বুলি আমি নানাচাকে থাকিম নেকি নাচ 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 হ'ব কিমান নাচ যাম গা বিহু আহি পেলাই কি কৰ তাকে ঢোলটো আনি অকণ বজাব লাগিছিলে ঢোল বজালে হ'ব নেকি বাহিৰতো বজাব লাগিব এই বাঁহী বজালে নহ'ব নহয় নাচনীটো লাগিব ন নাচনী ক'ত পাবি নাচনী হ'ব নহয় কিয় চিন্তা কৰিছ তই বাৰু দেখা যাব আহ ল ঢোল লহি অঁ
ঢোলৰ মাতো শুনা নাই বাহিৰৰ মাতো শুনা নাই এতিয়াচোন গাঁৱৰ ল'ৰাকেইটাও ঢোল নাই বজালে নাচিব পাৰিবি ক'ৰবাত বজোৱা শুনিছোঁ ব'লাচোন যাওঁ ব'লা ক আৰম্ভ নাচনী যে কঁকাল ঘূৰি নাচে কি জানিব জানো মই নাজানা কিবা কথা আছে নেকি তই বজাই যা বজা নেই দিয়া হেল্ল' ঐ কচোন তই ক'ত আছ এতিয়া আৰু কি কৰি আছ ঐ আমি বিহু মাৰি আছোঁ তহঁতে জাননে তহঁতৰ গাঁৱত যে বদনাম কি ওলাইছে তহঁতে বিহু মাৰি আছ তাত তহঁতৰ গাঁৱত বেয়াকৈ বদনাম ওলাইছে যে তহঁতে তাত বিহু মাৰি থকা নাই কিবা বেলেগ কাম কৰি আছ বুলি হয় নেকি এনেকৈহে নেকি অঁ তহঁতে জল্দি ঘৰলৈ আহ বাৰু ৰ ঐ কি হ'ল তোৰ মনটো মুৰি আছে যে ঐ আমি ইয়াত বিহু মাৰা ভাল হোৱা নাই কথাটো গম পাৱনে কিয় কি হৈছে এই গাঁৱৰ পৰা ই ফোন মাৰিছিলে এনেকৈ মানে কি কবি আৰু একদম মানে বহুত মোক ক'ব মানে ভাল লগা নাই কিয় আমিতো কাৰো একো কৰা নাই ন আমি বিহুৱে মাৰিছোঁ আমি ডিষ্টাৰ্ব কৰা নাই কাকো তাকেইতো ন কি হ'ব এনেকুৱা হ'লে আমি বিহু মাৰিয়ে ভুল কৰিছোঁ নেকি আজিৰ দিনত এনেকুৱা হৈ গ'ল নে ৰাইজেও বেয়া পোৱা হ'ল বিহু মাৰিলে কি কৰা যায় ঐ ইহঁত কেইজনী কি হ'ল নাই যে মানুহকেইজনী এই গ'লেই গ'ল তই ফোন কৰোঁ কিয় নাজানো সেইটো কোৱা নাই আমি বজাই আছোঁ ঐ আজিকালি এই দিনটো কি হ'ব চাচোন একেলগে মিলি ডেকা গাভৰু বিহু মাৰিব নোৱাৰি আগৰ দিনত ককা দেউতাহঁতৰ দিনত বিহু কেনেকুৱা আৰু এতিয়া বিহু চা এইটোৱে কাৰণ চাগে অলৰেডি চাগে এনে গম পাই গ'ল কি ক'বা আজিকালি দিনটোৱে এনেকুৱা আৰু যাওঁগে ব'লা আৰু ইয়াত থাকিলে দেৰি কৰিলে বেলেগে বদনাম লাগি কিন্তু আমি আমাৰ সংস্কৃতি কেতিয়াও নেৰো জয় জুবিন দা